लोकसभा बिसायख'थिनि साना खाथिनिफ्राय खाथि सफैथारबाय। बे बिथिङाव राजखान्थियारि हान्जाफोरा फोसावदिंनायखौ गोख्रोंनिफ्राय गोख्रों खालामबोदों। बेबादि समावनो हाजोआरि जिल्ला कार्बि आंलं जिल्लायावबो बिसायख'थिनि बारा गोख्रोङै बारनाया नोजोर बोथाव जादों। मख'जाथाव बाथ्रादि 2 एप्रिल शुक्रबारखालि कार्बि आंलं जिल्लानि नमाथिनि पण्डित घाटआव 3 नं लोकसभा बियाबनि बिजेपिनि बिजाथि अमर सिंह टिस'नि जानानै कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा तुलिराम रंहांआ बिसायख'थियारि फोसावदिंनायाव बाहागो लायो। गुबुन फारसेथिं बिसायख'थियारि फोसावदिंनाय मेलाव बाहागो लानानै तुलिराम रंहां बिथाङा सोरखारनि अरुणोदय बिथांखिजों लोगोसे गुबुन गुबुन जौगालु बिथांखि होनायनि रादाय होना फैगौ लोकसभा बिसायख'थियाव अमर सिंह टिस'खौ गोबां भटजों देरहाहोनो रायजो राजाफोरखौ खावलायो। शुक्रबारखालि पण्डित घाटआव जानानै थांनाय बिसायख'थियारि मेलाव कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा तुलिराम रंहांजों लोगोसे हावराघाट बियाबनि एमएलए दरसिं रंहां, एमपि हरेन सिंह बे, कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि मावफुं सोद्रोमा रितेश इंहि आरो गुबुन माखासे दैदेनगिरि मावथि सोद्रोमाफोरा बाहागो लादोंमोन। अमर सिंह टिस'आ जिखौ लगे लगे ইয়াত যিমানখিনি মহিলা আছে নমাটি কনষ্টিটুৱেঞ্চি সকলো পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ব আৰু ৰেচন কাৰ্ডৰ লগত গোটেইখিনি পৰিয়াল অৰুণোদয় দিয়া হ'ব বুলি কৈছে। অৰুণোদয় যিমানখিনি ইয়াত ৰেচন কাৰ্ড থকা ব্যক্তিবিলাকক প্ৰত্যেক বছৰত ট্ৰিটমেণ্টৰ কাৰণে 5 লাখ টকা 5 বছৰত দেখে 25 লাখ টকা আপোনালোকক দিব। 25 লাখ টকা যিবিলাকক কলেজ পঢ়িব, হাই ছেকেণ্ডেৰী আৰু ডিগ্ৰী পঢ়িব, ডিগ্ৰী পোৱাৰ পিছত পিজি পঢ়িব, MA পঢ়িব, সেই ছোৱালীবিলাকৰ কাৰণে প্ৰত্যেক বছৰত হাই ছেকেণ্ডেৰী পঢ়া প্ৰত্যেক বছৰত 10,000 একাউণ্টত ভৰাই দিব। আৰু হাই ছেকেণ্ডেৰী পঢ়িলে, ডিগ্ৰী পঢ়িলে 12,500 টকা সেই একাউণ্টত ভৰাই দিব। আৰু ডিগ্ৰী পঢ়াৰ লগে লগে BA পাছ কৰাৰ পিছত MA পঢ়িবৰ কাৰণে প্ৰত্যেক ছোৱালীৰ কাৰণে 25,000 বছৰত আপোনালোকে পাব। এইটো চিন্তা কৰে। প্ৰত্যেক পলিং ষ্টেচনত প্ৰথম আৰম্ভ কৰিব 4টা গাঁৱত বেক টপিং কৰা বা পেয়ৰ ৰাস্তা আপোনালোকক বনাই দিয়া হ'ব। ৰাস্তা 4টা পাব প্ৰত্যেক পলিং ষ্টেচনত। সেইবিলাক আঁচনি কৰি দিব। যিমানখিনি আপোনালোকৰ মূল্যৱান এই নমাটি কনষ্টিটুৱেঞ্চি আপোনালোকৰ যিমানখিনি পৰিয়াল আছে সেইবিলাকৰ পৰিয়ালৰ আপোনালোকে বুজাব লাগে যে বিনামূলীয়া ৰেচন কাৰ্ড পোৱাৰ স্বাৰ্থত, বিনামূলীয়া অৰুণোদয় পোৱাৰ স্বাৰ্থত, বিনামূলীয়া ট্ৰিটমেণ্টত বছৰত 5 লাখ টকা এই সুবিধা পোৱাৰ স্বাৰ্থত আপোনালোকৰ মূল্যৱানৰ ভোটটো পদুম ফুলৰ চিনত ভোট দি অমৰ সিং টিছক বিপুল ভোটত জয়যুক্ত কৰিব লাগিব। আজি নমাটি কনষ্টিটুৱেঞ্চি আমি দেখিলোঁ সকলো মহিলা ইয়াত ওলাই ইয়াত যোৱাবাৰ ৰিতেশ সিং যিমানখিনি ভোট পাইছিল তাতকৈ দুগুণ ভোট পাব এবাৰ। ৰাইজে যিটো ওলাই আহিছে আৰু প্ৰত্যেক সমষ্টিত যিটো মই ভাবিছোঁ প্ৰত্যেক সমষ্টিত দিনে দিনে ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ আৰু APSLC বিশেষকৈ কংগ্ৰেছ আৰু APSLC এই দুটা দলত ভাৰতীয় জনতা পাৰ্টি কাৰণ কাৰ্বি আংলঙত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাৰ ফলত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আশীৰ্বাদ, অমিত শ্বাহ গৃহমন্ত্ৰীৰ লগত আলাপ আলোচনা কৰি 6টা উগ্ৰপন্থীৰ লগত শান্তি চুক্তি হোৱাৰ লগে লগে কাৰ্বি আংলং, ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলঙত এটা স্থায়ী শান্তি হৈছে। সকলো জাতি জনগোষ্ঠীৰ লগত আপোনালোকে দেখা পাইছে যে কাৰ্বি আংলঙত ভাৰতীয় জনতা চৰকাৰ হোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব লোৱাৰ পিছত কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ ডিমা হাছাও কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত আজিলৈকে হোৱা নাই আৰু ভৱিষ্যতত নাথাকিব। এটা কাৰ্বি আংলং, ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজে এটা চিন্তা কৰিছে যে এটা কাৰ্বি আংলঙত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট
হ'ব লাগে কাৰ্বি আংলঙৰ ৰাজনীতিৰ সমস্যা আছে অট'নমাছ ষ্টেট সমস্যা এই গোটেইখিনি সমস্যাবিলাকক পূৰণ কৰা স্বাৰ্থত আৰু কাৰ্বি আংলঙৰ ইণ্টাৰ ষ্টেট বৰ্ডাৰ আছে ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ আছে সেইবিলাকৰ সমস্যাও আলাপ আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰি গৈ আছে আৰু কাৰ্বি আংলঙত দিনে দিনে ডেভেলপমেণ্টৰ কাম আপোনালোকে দেখা পাইছে হৈ আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰ্বি আংলঙৰ ডিমা চৰকাৰে প্ৰথমবাৰ এটা ইতিহাস ৰচনা কৰিছে কাৰ্বি আংলং ডিমা চৰকাৰে প্ৰায় 16 crores অধিক ডেভেলপমেণ্টৰ আঁচনিবিলাকত দিয়া হৈছে কাৰ্বি আংলঙত আৰু ডিমা হাছাওটো স্পেচিয়েল পেকেজৰ জৰিয়তে ৱৰ্ল্ড বেংকৰ পুঁজিৰ জৰিয়তে অকল ৰাস্তাতে 6,000 crores তেখেত অনুমোদন দিয়া হৈছে ডিমা হাছাও এটা এছেম্বলি চিটত আৰু ৱেষ্ট কাৰ্বি আংলঙৰ প্ৰায় 10,000কৈ অধিক বেলেগৰ আঁচনি আমাক উপহাৰ দিয়া হৈছে কোনো চিফ মিনিষ্টাৰে আজি তাৰিখলৈকে আমাৰ কাৰ্বি আংলঙৰ ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ আঁচনি হাজাৰ কোটি দিয়া কিন্তু প্ৰথমবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে কাৰ্বি আংলঙৰ ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলঙত ইয়াতে ডেভেলপমেণ্টৰ কামবিলাকৰ পূৰণ কৰিবৰ কাৰণে তেখেতে সেই পুঁজি আহিবলগীয়া দিন ৰাইজক কেনেকৈ আমি সেৱা কৰিব নিশ্চয় আমাৰ চৰকাৰে কি কৰি আছে ৰাইজে দেখি আছে এতিয়াতো ৰাইজে আমাৰ লগত ডেইলিয়ে জইনিং কৰি আছে সেইকাৰণে এবাৰ অমৰ সিং কিমান ভোট পাইছে ইয়াত আমি 2 গুণ ভোট পাবলৈ नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157 बेंटल काराटे एकाडेमिनि थाखाय 9678041226 बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो। 9, 10.